এডোখৰতে এক্সিডেণ্ট হৈছিল, এতিয়া এইবিলাক পৰি আছে। এখন এক্সিডেণ্ট হোৱা শীতল পথাৰ নহয়, একচুৱেলি শিৱতল পথাৰ আছিল বোলে আগতে। 9,09,999টা শিৱলিংগ আছিল বুলি মাচলকেইটা ফাটি থাকিল নেকি। অসমৰ হেৰুৱা ইতিহাসৰ সংৰক্ষণৰ কাৰণে আজি নিজকে এটা চেলেঞ্জ দিছোঁ। মই আজি বহুত দিনৰ পাছত কোনো ধৰণৰ ফিজিকেল এক্সাৰচাইজ আগতীয়াকৈ নকৰাকৈ 82 কিলোমিটাৰ চাইকেল চলাম দেও পৰ্বত সংৰক্ষণৰ কাৰণে। আৰু মই অলৰেডি যাত্ৰা আৰম্ভ কৰি দিছোঁ। মাজুলীৰ পৰা মই আহি আছোঁ, এতিয়া বৰ্তমান নিমাতীঘাট পালোহি। তাৰপিছত নিমাতীৰ পৰা মোৰ যাত্ৰা আৰম্ভ হ'ব। আপোনালোকে চাই যাওক গোটেইখিনি কথা কেনেকুৱাভাৱে কিভাৱে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি একেলগে যাত্ৰাটো আৰম্ভ কৰোঁ ব'লক। আৰু বেছি দূৰ পাৰ কৰা নাই, 5% মান এতিয়ালৈকে পাৰ হৈছে চাগে। ঠিক আছে কৃষ্ণ। তো এতিয়া 4গাঁও বাইপাছ পাই গ'লোঁ আৰু মোক আধা ঘণ্টা লাগিলে 10 কিলোমিটাৰ কভাৰ কৰিবৰ কাৰণে। ইয়াতে বাদাম খাম, এতিয়া অলপ প্ৰ'টিন লৈ ল'ম। অঁ ভাইটি, অসমীয়া বুজি পোৱা নাই? অসমীয়া জানা নাই? অসমীয়া কেলৈ শিকা নাই? হিন্দী নাজানো নহয় মই। বাদাম খালোঁ, পানী খালোঁ অকণমান। বেছিকৈ পানী খাব নোৱাৰি এনেকুৱা লং জাৰ্ণিত, কাৰণ পানী বেছিকৈ খালেও দিগদাৰ কৰিব। আৰু মই টোটেল এতিয়ালৈকে প্ৰায় 20 কিলোমিটাৰ মোটামুটি ইমান চাইকেল চলালোঁ। পেডেল ষ্ট্ৰেইট, তো মোৰ পেডেল ল'লোঁ বেয়া হৈছে, ইয়াতে ভাল কৰি ল'ম বুলি ভাবি আহিলোঁ। আৰু ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'লোঁ অলৰেডি। ইমান গৰম পাইছোঁ আজি। মই চাইকেল চলাই অহাৰ কাৰণে গৰম পাইছোঁ নে চবৰে গৰম উঠিছে গম নাপাওঁ। মাঘৰ 1 তাৰিখ আৰু এতিয়া ইমান গৰম। দেৰগাঁও 23 কিলোমিটাৰ আছে, আধা ঘণ্টাত পাওঁ নাই চাওঁ, নাপামগৈ চাগে। নুমলীগড় আছে 51 কিলোমিটাৰ, কিমান দেৰিলৈকে চাই লওঁ। নুমলীগড়ৰ পৰা দেওগড় পথলৈ আৰু 3 কিলোমিটাৰ, তাৰমানে মোৰ এতিয়াও যাবলৈ আছে 54 কিলোমিটাৰ্ছ। দেৰগাঁৱলৈ 13 কিলোমিটাৰ আছে। অথনি আছিলে 24 কিলোমিটাৰ, এতিয়া আছে 13 কিলোমিটাৰ। তাৰমানে মই আহিলোঁ 11 কিলোমিটাৰ। 11 কিলোমিটাৰ আহোঁতে মোক সময় লাগিছে এপ্ৰক্সিমেটলি আধা ঘণ্টা। 20 কিলোমিটাৰ পাৰ স্পীডত আহি আছোঁ এভাৰেজ। এইটো হ'ল গোলাঘাট আৰু যোৰহাটৰ সীমা, কাকডোঙা নৈ চাগে এখন, কাকডোঙা হয়, য়েছ। তো এই দলংখন পাৰ হ'লে আমি ইফালে গোলাঘাট ডিষ্ট্ৰিক্টত সোমাই যাম। তো দুটা ডিষ্ট্ৰিক্ট অলৰেডি কমপ্লিট কৰিছোঁ বুলি ক'ব পাৰি। মাজুলী কমপ্লিট হৈ গ'ল অথনি, চবতকৈ ইজি আছিলে, কাৰণ মাজুলী কমপ্লিট কৰিবলৈ মই অলপ দেৰি চাইকেল চলালোঁ, বাকীটো নাৱত আহি গ'লোঁ। এতিয়া যোৰহাট কমপ্লিট কৰি দিম। এতিয়া এখন দলং পাৰ হ'লেই পাই যাম গোলাঘাট। তাত লিখা আছে শীতল পথাৰ নহয়, একচুৱেলি শিৱতল পথাৰ আছিল বোলে আগতে, তেনেকুৱা টাইপত। ত' ইণ্টাৰেষ্টিং হয়। আৰু এই শীতল পথাৰ বা শিৱতল পথাৰত 9,09,999টা শিৱলিংগ আছিল বুলি তেনেকুৱা কিবা এটা জনশ্ৰুতি আছে, হয়তো লোককথা এটা আছে। তেতিয়া পালোহি দেৰগাঁও বালিজানত 3 তাৰিখে এক্সিডেণ্ট এটা হৈছিলে বহুত ডাঙৰ, গোটেই অসম মানে কঁপাই গৈছিলে এক্সিডেণ্টটোৱে। এখন পিকনিকলৈ আহি থকা বাছ এখন আৰু কয়লাভৰ্তি ট্ৰাক এখনৰ মাজত এক্সিডেণ্ট হৈছিলে। একজেক্টলি মই সেই জেগাটো পাইছোঁহি। এতিয়া দুটা ছাইডে অহা যোৱা কৰি আছে, কিন্তু সিদিনাখনি চাগে এটা ছাইডে আছিলে নে কি গম নাপাওঁ। এই যে নো পাৰ্কিং লিখা আছে, বাইকখন যে পাৰ হৈছে সেইডোখৰতে এক্সিডেণ্ট হৈছিলে। এতিয়া এইবিলাক পৰিয়ে আছে, ভগা চিগা বাছৰ কিবা কিবি এইবিলাক এতিয়া পৰিয়ে আছে। আৰু ইফালে এইটো জেগাত হৈছিলে। তো বাৰু যিয়ে নহওক, মই কমলা খাই লওঁ, ডিহাইড্ৰেশ্যন হ'ব নহ'লে। কমলা কিমানকৈ? হা কেলৈ এনেই নিদিয়া নেকি? নাই বন্ধ নকৰোঁ, মইতো অনলাইন থাকিম না, নিদিলে যাওঁ আৰু। নাই ইমান লাগে মোক, 2টা লাগে খাবলৈ। না ঠিক আছে। দেৰগাঁৱলৈ 7 কিলোমিটাৰ আছে, নুমলীগড়লৈ আছে 34 কিলোমিটাৰ। তো মোক 2 ঘণ্টা লাগিব আৰু নুমলীগড় পাওঁতেনে। তো 1:38 হৈছে, মেবি 4টামান বজাত পাই যাম চাগে মই। আহি পালোহি নেঘেটিঙত বহুত বেলেগ ধৰণৰ পুৰণা এটা শিৱ মন্দিৰ আছে, নেঘেটিং শিৱদৌল বুলি জানে চবে। মোৰ মতে ৰাজেশ্বৰ সিংহৰ দিনত হ'ব লাগে, আহোমসকলে পুনৰ নিৰ্মাণ কৰিছিলে। তাৰ আগতে নেঘেটিঙত নহয়, বেলেগ ঠাইত যিখন আগৰ ব্ৰহ্মপুত্ৰ আছিল, সেই পুৰণা ব্ৰহ্মপুত্ৰৰ কাষত কছাৰীসকলৰ দিনত হয়তো পাল বংশৰ পাছৰ অৱস্থাত
এটা শিৱ মন্দিৰ আছিলে, যিটো হয়তো মোৰ বোধেৰে পাল বংশৰ অলপ ৰিলেটেড হ'ব, কাৰণ মই দেওপাহাৰত পোৱা আখৰকেইটা নেঘেৰিটিঙতো পাইছোঁ। এটা কথাটো হ'ল কি, যিটো পুৰণা শিৱ মন্দিৰ আছিলে সেই শিৱ মন্দিৰটো শিলৰ আছিলে, আৰু এই শিৱ মন্দিৰটো ভাগি গ'ল। ভাগি যোৱাৰ পিছত পুনৰ আহোমসকলে প্ৰায় 500 বছৰমান পাছত হ'ব চাগে দেই, পুনৰ আহোমসকলে কি কৰিলে, সেই ভগ্ন যিটো শিৱ মন্দিৰ আছিলে সেই মন্দিৰটোৰ শিৱলিংগ আনি এটা ওখ টিলাত প্ৰতিষ্ঠা কৰিলে, আৰু সেই ভগা যিটো মন্দিৰ আছিলে, মন্দিৰৰ যিখিনি শিল আছিলে সেই শিলখিনি আনি পেলাই সেই টিলাটোলৈ উঠা খটখটি বনাই দিলে, আৰু সেইটোৱে হ'ল এতিয়াৰ নেঘেৰিটিং। তো বহুত ইণ্টাৰেষ্টিং হিষ্ট্ৰী হয় নেঘেৰিটিঙৰ। আপোনালোকে কথাটো গম পাইছে নাই নিশ্চয় জনাব। 11 বেটেলিয়ন যিটো আছে দেৰগাঁৱৰ, তো সেই চেণ্টাৰটো পাইছোঁহি, আৰু ইয়াত সেই বাছখন আৰু সেই ট্ৰাকখন, এই দুখন নহয়, এই দুখন বেলেগ এক্সিডেণ্ট চাগে, কিন্তু সেইখন আল্ট্ৰা এইখন যিখন ভাগি টুকুৰা টুকুৰ হৈ আছে, ঈশান, এইখন এক্সিডেণ্ট হোৱা, আৰু এইখন কয়লাভৰ্তি ট্ৰাকখন KPR, তো সেই দুখনেই আছিলে এক্সিডেণ্ট হোৱা, সেই দুখন এতিয়াও ইয়াতে পৰি আছে। খুব ধুনীয়া দিন, ৰ'দ দি আছে, ঠাণ্ডা দিন যদিও মোৰ ঘামি অৱস্থা নাইকিয়া হৈছে। মই জেকেটৰ ভিতৰতে ঘামি আছোঁ। মই একচুৱেলি মাজুলী পাৰ হোৱা পাছতেই নিমাতী ঘাটৰ পৰা যেতিয়া আহি আছিলোঁ তেতিয়াই ঘামি আছিলোঁ, কিন্তু মই ভবা নাছিলোঁ যে মই সঁচাকৈ কমপ্লিট কৰিব পাৰিম নে নোৱাৰিম। বাৰু এতিয়াও বহুত টাইমেই আছে, এতিয়াও কমপ্লিট হ'বলৈ 27 কিলোমিটাৰ আছেই, তথাপিও 55 কিলোমিটাৰ ইয়ালৈকে কমপ্লিট হৈ গ'ল। কমাৰগাঁও অভাৰব্ৰিজখন না, এইটো মই মানে চাইকেলৰ পৰা নানামিলোঁ, চাইকেল চলাই উঠাই দিলোঁ। খুব কলা ফুলৰ মাচলকেইটা ফাটি থাকিল নেকি, এচা টানিছে নহয়। হ'লেও ভিউটো বঢ়িয়া না। এইখন পথাৰ, অলপ দূৰ পাছত ধনচিৰি, এইফালে পাহাৰকেইটা মই দেখি আছোঁ, এইকেইটাই দেওপাহাৰ, বেছি দূৰ নাই দেওপাহাৰলৈ, মেক্সিমাম 10 কিলোমিটাৰ আছে, অলমষ্ট 72 কিলোমিটাৰ কমপ্লিটেড। ডেইলি ডুব যোৱা নাই, এতিয়াও আছে, চিনটো দেখুৱাইছোঁ কিমান ধুনীয়া। অলপ অলপ এনাৰ্জিটো মোৰ নাইকিয়া হৈ গৈছে অথনিকৈ, বাট আই এম এক্টিভেটিং মাই নেপালী জিন। এতিয়া নুমলীগড় সোমাই গ'লোঁ, সেইটো বেলিত ইমান ধুনীয়াকৈ ওলাইছে এইখন ধনচিৰি। পাই গ'লোঁ দেওপাহাৰ, দেওপাহাৰ পাই গ'লোঁ। ফাইনেলি পালোঁ। থেংক ইউ দেৱিত, কল্যাণ, জোঁৱাই, দীপ, লেলা, খুচুৰা, মিণ্টু, ললো, পাৰ্থ। তো আজি ইয়াতে সামৰিছোঁ, আৰু দুবাৰ মৰিম যেন লাগিছিলে, এইটো ফাটিব যেন লাগিছিলে, এবাৰ নুমলীগড়ত আৰু এবাৰ হেৰিয়ত কি কয় কমাৰগাঁও ভাবিছোঁ। বাকী গুড বাই। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈতো ক'ব নালাগে, কাৰণ আপোনালোকেতো নকৰে, গম পাওঁ।